এগৰাকী ভিক্ষাৰী প্ৰতিদিনে এগৰাকী ধনী ব্যক্তিৰ দ্বাৰৰ ওচৰলৈ ভিক্ষা খোজে। আৰু ধনী ব্যক্তিগৰাকীয়ে ঘৰৰ খিৰিকীয়েদি ভিক্ষাৰীগৰাকীলৈ চায় আৰু গুচি যায় আৰু কেতিয়াবা গালি-গালাজো কৰে। এদিন ধনী ব্যক্তিগৰাকীয়ে ভিক্ষাৰীগৰাকীক ক'লে, তুমি কিয় জীয়াই আছা? গোটেই জীৱন এনেকৈ ভিক্ষা খুজিয়ে থাকিবানে? কিয় মিছাতে এই পৃথিৱীৰ বোজা হৈ আছা? এইবুলি কৈ ধনী ব্যক্তিগৰাকীয়ে ভিক্ষাৰীগৰাকীক দুৱাৰৰ ওচৰৰ পৰা ঠেলি বাহিৰলৈ উলিয়াই দিলে। আৰু তাৰ প্ৰত্যুত্তৰত ভিক্ষাৰীজনে ক'লে, ভগৱানে তোমাৰ মংগল কৰক। পিছদিনা ভিক্ষা খুজি খুজি ভিক্ষাৰীগৰাকী আকৌ সেই ধনী ব্যক্তিগৰাকীৰ ঘৰ পালে আৰু দুৱাৰৰ ওচৰৰ পৰাই মাত লগালে, বোপা আজি কিবা অলপ পাম নেকি? ভিক্ষাৰীগৰাকীৰ মাত শুনি ধনী ব্যক্তিগৰাকীৰ খং উঠিল আৰু বাহিৰলৈ আহি ভিক্ষাৰীগৰাকীক এটা শিলাৰে কঁপালত আঘাত কৰিলে। ভিক্ষাৰীগৰাকীৰ কঁপালৰ পৰা তেজ ববলৈ ধৰিলে। সেইদিনাও ভিক্ষাৰীজনে একো উত্তৰ নিদি কেৱল ক'লে, ভগৱানে তোমাৰ মংগল কৰক। আৰু কঁপালৰ আঘাত লৈ তেওঁ তাৰ পৰা গুচি গ'ল। কিছু সময় পিছত ধনী ব্যক্তিগৰাকীয়ে চিন্তা কৰিলে, মই সদায় এই ভিক্ষাৰীগৰাকীক বেয়া ব্যৱহাৰ কৰোঁ। আজিতো শিলেৰেও মাৰিলোঁ। তথাপি তেওঁ সদায় ভগৱানে মংগল কৰক বুলি কয়। ইয়াৰ কাৰণ কি? কিয় তেওঁ একো প্ৰত্যুত্তৰ নিদিয়ে? মনত এনে প্ৰশ্ন লৈ ধনী ব্যক্তিগৰাকীয়ে ভিক্ষাৰীগৰাকীৰ পিছ ল'লে। গৈ গৈ দেখিলে যে ভিক্ষাৰীগৰাকী পথাৰৰ মাজত এটা শিলত। ভিক্ষাৰীগৰাকীক দেখি ভিক্ষাৰীৰ মাৰি পত্নীয়ে মাত লগালে, আৰু আপোনাৰ কঁপালৰ পৰা এনেকৈ তেজ ওলাবলৈ পালে। তেতিয়া ভিক্ষাৰীগৰাকীয়ে ক'লে, আজি বৰ বিশেষ একো নাপালোঁ। আজি যি পালোঁ মাৰহে খালোঁ। মাত্ৰ আধা টুকুৰা ৰুটিহে পালোঁ। গতিকে আজি তুমিয়েই খোৱা, মই নাখাওঁ। তেতিয়া ভিক্ষাৰীৰ পত্নীয়ে ক'লে, আপুনি হাত-মুখ আৰু কঁপালখন ধুই চাফা কৰি আহক। ভগৱানে সকলোকে সমানে সুখ নিদিয়ে। আমি আগতে কিমান ধনী আছিলোঁ। আজি যে আমাৰ এনে অৱস্থা হ'ব, এয়া মই সপোনতো ভবা নাছিলোঁ। তেতিয়া ভিক্ষাৰীগৰাকীয়ে মাত লগালে, এয়া সকলো কৰ্মৰেই ফল বুজিছা। তোমাৰ চাগে মনত আছে, মই এবাৰ এগৰাকী অন্ধ ভিক্ষাৰীক বৰ বেয়া ব্যৱহাৰ কৰিছিলোঁ, কাৰণ মোৰ হাতত তেতিয়া ধন সম্পত্তি আছিল। গতিকে ভিক্ষাৰীক তেতিয়া তেওঁ কি কৈছিল জানা? তেওঁ কৈছিল, ভগৱানে তোমাক নিশ্চয় ইয়াৰ শাস্তি দিব। আৰু আজি সেয়াই হ'ল। আমাৰ সন্তানো আমাৰ ওচৰত নাই। এনেকৈ জীৱনটো শেষ হ'লেই হ'ল আৰু। কিন্তু মই কেতিয়াও আমাৰ নিচিনা অৱস্থা হোৱাটো নিবিচাৰোঁ। সেয়েহে কোনোবাই বেয়া ব্যৱহাৰ কৰিলে মই ভগৱানে মংগল কৰক বুলি কওঁ। এনেকৈ কৈ ভিক্ষাৰীগৰাকীয়ে এটা দীঘল হুমুনিয়া কাঢ়িলে আৰু পত্নীৰ সৈতে আধা ৰুটিৰ টুকুৰাটোকে খাবলৈ ল'লে। ধনী ব্যক্তিগৰাকীয়ে ভিক্ষাৰীৰ সকলো কথা মনে মনে শুনি আছিল। পিছদিনা যেতিয়া ভিক্ষাৰীগৰাকী পুনৰ ধনী ব্যক্তিগৰাকীৰ ওচৰলৈ গ'ল, তেতিয়া ধনী ব্যক্তিগৰাকীৰ পত্নীয়ে ভিক্ষাৰীক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে। সেই সময়তে ধনী ব্যক্তিগৰাকীয়েও ভিক্ষাৰীৰ পত্নীক লৈ ঘৰ পালেহি। ভিক্ষাৰীগৰাকী এইবোৰ দেখি আচৰিত হ'ল। তেতিয়া ধনী ব্যক্তিগৰাকীয়ে ক'লে, কালি আপোনালোকক শিলেৰে আঘাত কৰাৰ পিছত মোৰ মনটোত বৰ বেয়া লাগিল। আৰু তেওঁৰ কথা মতে মই আপোনালোকক বিচাৰি গৈ আপোনাৰ ঘৰ পালোঁ। আৰু তাতে আপুনি কোৱা সকলো কথা মই মনে মনে শুনি আছিলোঁ। আহি মোৰ পত্নীক ক'লোঁ। তেতিয়া তেওঁ আপোনালোকক ইয়ালৈ লৈ অহাৰ কথা ক'লে। গতিকে কালি মই কৰা ভুলৰ বাবে মোক ক্ষমা কৰি দিয়ক। আৰু আজিৰ পৰা আপোনালোকক দুয়ো আমাৰ ঘৰতেই থাকিব। আপোনালোকক চোৱা-চিতাৰ দায়িত্ব মোৰ। কোনোবা কাৰোবাৰ বাবে বেয়াকৈ কৰক বা ভালেই কৰক, ভগৱানে তেওঁক তেওঁৰ কৰ্মানুসৰিহে ফল দিয়ে। ভগৱান হয়তো আমি কোনেও দেখা নাই বা নেদেখোঁ, কিন্তু এয়া একেবাৰে সঁচা যে আমাৰ সকলো কৰ্মৰ হিচাপ কাৰোবাৰ হিচাপ বহীত নিশ্চয় নিখুঁতভাৱে আছে। সেয়েহে কাৰোবাৰ কাৰণে কিবা এটা কৰিলে ভালকৈ কৰক আৰু ভালহে কৰক। এবাৰ এজন প্ৰায় 20 বছৰীয়া ল'ৰাই ৰাতি আহাৰ খোৱাৰ সময়ত দেখিলে যে মাকে দেউতাক আৰু তাৰ বাবে শুকান ৰুটি বনাই থালত দুয়োকে আগবঢ়াই দিছে। দেউতাকৰ থালত থকা ৰুটিখনৰ এখন প্ৰায় আধাখিনি জ্বলি ক'লা হোৱা দাগ এটা আছিল। দেউতাকে দেখিও কিন্তু একো কোৱা নাছিল, কেৱল খোৱাত ব্যস্ত হৈ আছিল আৰু তাৰ মাজতে ল'ৰাৰ পঢ়াৰ খবৰহে লৈছিল। তাৰ মাজতে মাকে দৌৰা-দৌৰিকৈ আহি দেউতাকক ক'লে, হেৰি ৰ'বচোন, আপুনি খালেই নেকি? জ্বলা ৰুটিখন নাখাব, মই এখন বেলেগ বনাই আনি দিছোঁ। তেতিয়া দেউতাকে ক'লে, একো নহয়, মই জ্বলা ৰুটি খাই বৰ ভাল পাওঁ আৰু কেতিয়াবা দেই যোৱা ভাতো খাই বৰ ভাল পাওঁ।
তুমি কেৱল তোমাৰ বাবেহে বনাই লৈ আহা, আমি তোমালৈকেহে ৰৈ আছোঁ। ল'ৰাজনে প্ৰথমতে ভাবিছিল যে দেউতাকে নিশ্চয় আপত্তি কৰিব, কিন্তু দেউতাকে একো আপত্তি নকৰি বৰং জ্বলা ৰুটি খাই ভাল পাওঁ বুলিহে ক'লে। সি বৰ আচৰিত হ'ল। খোৱা বোৱা শেষ কৰি সকলো শুবলৈ যোৱাৰ সময়ত ল'ৰাজনে দেউতাকক ক'লে, দেউতা, তোমালোকে শুবা, মোৰ অলপ কাম আছে, মই অকণমান পঢ়া টেবুলৰ ওচৰতে বহিম। দেউতাকে ক'লে, কিন্তু বেছি দেৰি নকৰিবা। কিছু সময় পিছত দেউতাকে ল'ৰাজনৰ কোঠাত সোমাই সুধিলে, শুন, আমি শুওঁ। তুমিও কিন্তু বেছি দেৰি নকৰিবা, নহ'লে ৰাতিপুৱা উঠিবলৈ এলাহ লাগিব। তেতিয়া ল'ৰাজনে দেউতাকক ক'লে, দেউতা ৰ'বাচোন, তোমাক এটা কথা সুধিবলগীয়া আছিল। তেতিয়া দেউতাকে ক'লে, কোৱা, কি কথা? তেতিয়া ল'ৰাজনে ক'লে, মই আজি খোৱাৰ সময়ত দেখিলোঁ যে মায়ে দিয়া জ্বলা ৰুটিখনৰ বাবে তুমি একো আপত্তি নকৰিলা। তাৰ পৰিৱৰ্তে তুমি জ্বলা ৰুটি খাই ভাল পাওঁ বুলিহে ক'লা। তেতিয়া দেউতাকে ল'ৰাজনক সাবটি ধৰি ক'লে, চোৱা, তোমাৰ মায়ে আমাৰ কাৰণে কিমান কষ্ট কৰে, সদায় ৰাতিপুৱা উঠি আমাৰ কাৰণে খোৱা যোগাৰ কৰে। আমিতো দুয়ো উঠি খাওঁহে, তাৰ পিছত দিনটোত ঘৰৰ কাম কাজ আছেই। তাৰোপৰি তোমাৰ পঢ়াৰ খবৰ লোৱা, ঘৰত কি আছে কি নাই সকলো খবৰ তোমাৰ মায়ে লয়। গতিকে আমি তেওঁক কামেৰে সহায় কৰিব নোৱাৰিলেও কথাৰেতো অলপ উৎসাহ দিব পাৰোঁ। চোৱাচোন, এখন জ্বলা ৰুটিয়ে মানুহৰ কেতিয়াও ক্ষতি নকৰে, কিন্তু এটা জ্বলা পোৰা কথাই মানুহৰ মনত বহুত আঘাত দিব পাৰে। সেয়েহে কেতিয়াবা কিছুমান কথাতো আপত্তি নকৰাকৈ জীৱনটো সকলোৰে লগত সুখ শান্তিৰে জীয়াই থকাটোহে শ্ৰেষ্ঠ। চকুৰ পানীয়ে হৈছে সকলোতকৈ মূল্যৱান। কাৰণ কি জানে? কাৰণ পৃথিৱীত অনেক ধৰণৰ পানী থাকিলেও একমাত্ৰ চকুৰ পানীৰ পৰাহে বুজা যায় কাৰোবাক হেৰুৱাৰ কষ্ট। নিজৰ একান্ত গোপন কথা নিজৰ মাজতে ৰাখিব, কাৰণ ভৰসাৰ হাত যিমানেই বিশ্বাসী নহওক কিয়, স্বাৰ্থৰ আঘাত লাগি ৰূপ সলনি হয়। এই পৃথিৱীৰ সেই সকলোৱে অভাগা, যিয়ে বৃদ্ধকালত পত্নীৰ মৃত্যু দেখে, যি নিজৰ সম্পত্তি সম্বন্ধীয়ক বিলায়